নমস্কাৰ, মই প্ৰাৰ্থনা এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ দেই। এয়া আপোনালোকে নিশ্চয় দেখিছে মই শালৰ পৰা চাদৰ কাটিছোঁ। আগৰ এটা ভিডিঅ'ত অৱশ্যে মই এখনহে চাদৰ দেখাইছিলোঁ, এখন নহয় মানে এযোৰ। ইয়াৰ মেখেলাসমূহ যোৱাবাৰ গৰম বন্ধতে বোৱা হৈছিলে। কিহৰ কাৰণে ইমান এবছৰৰ পিছত চাদৰসমূহ লগাইছিলোঁ অৱশ্যে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ। যিসকলে চাইছে আগৰ ভিডিঅ'টো নিশ্চয় গম পাইছে আৰু নোচোৱাসকলেও চাব বুলি আশা কৰিলোঁ। ইফালে যে দেখিছে বৈ থকা চাদৰখন, সেইখন মিচিঙৰ ডিজাইনত বায়ে বৈছে। অৱশ্যে তাইক ময়ো সহায় কৰিছোঁ বাৰু। ইয়াৰ মেখেলা লগোৱা হৈছিল 6খন, তাৰ লগতে মিলাই জোৰ হ'বলৈ 6খন চাদৰ লগোৱা হৈছিল এইবাৰ। এয়া মই 4খন চাদৰ বৈ কমপ্লিট কৰিলোঁ। 2খন চাদৰ আগতেই কাটি একদম হাজিৰ আৰু এয়া 2খন চাদৰ এতিয়া কাটি আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টোত অৱশ্যে ইয়াৰ কালাৰটো সঠিককৈ ধৰিব নোৱাৰিব। এইটো ৰাণী পিংক কালাৰ হয়। আৰু এইফালে বাৰ ডিজাইনৰ মিচিং কাপোৰযোৰ আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখুৱাম। তাৰ আগতে মই বোৱা কেশৰ ডিজাইনৰ কাপোৰ কেইযোৰ চাই লওঁ। আপোনালোকে ভাবিছে চাগে এইজনে ইমানবোৰ কাপোৰ কিয় বৈছে। অৱশ্যে আমাৰ ঘৰৰ 3যোৰ আৰু বাকী কেইযোৰ আমাক ববলৈ দিয়াহে। আপোনালোকেও যদি কোনোবাই আমাক তাঁত ববলৈ দিম বুলি ভাবে দিব পাৰে, কিন্তু কাপোৰ কেতিয়া দিম সেইটো ঠিক নাই। এইযোৰে হৈছে একেবাৰে প্ৰথমত বোৱাযোৰ, যিযোৰ মোলৈ বুলি বৈছিলোঁ। এইযোৰ যিহেতু মোৰ, সেইবাবে দহি পটি মেখেলা চিলাই একেবাৰে পিন্ধিব পৰা কমপ্লিট কৰি থৈছোঁ। কাপোৰযোৰ আগৰ ভিডিঅ'টোত ধুনীয়াকৈ দেখাই থোৱা হৈছে, সেইবাবে এইটো ভিডিঅ'ত ভালকৈ নাই দেখুওৱা। আপোনালোকে যদি নাই চোৱা চাই ল'ব পাৰিব। আৰু আজি দেখুওৱা কাপোৰ কেইযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই।